মুখখন মানে বেয়া লাগিছে Hey guys, good morning. কি খবৰ সকলোৰে? এয়া আমি ওলাইছো হাজিকাছি এয়া দাদাবৰ আজি ৰিসেপশন এইফালে দাদাবৰ লগত পুৰা ফটোশ্বুট চলি আছে এয়া আমি সকলো ৰেডি হৈ আছো আৰু এতিয়া এইফালে পাইছে বৌহঁতৰ ঘৰ আলহী এয়া আগবঢ়াবলৈ মামী আগবাঢ়ি আহিছে আৰু এয়া বাইদেউহঁত আহিছে এতিয়া এই নিয়ম নীতিৰে আগবঢ়াইছে আৰু এয়া আপোনালোকক ধুনীয়াকৈ দেখাই যাম আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব এয়া বাই ভনীবোৰ সকলো লগত ফটো এজনী বোৱাৰী দে মোৰ এজনী আৰু এজনী ডাঙৰ বাইদেউ আৰু লগতে এজনী ভণ্টি আৰু এজনী ভণ্টি ক'লে গ'লি সৰু দা অলপ লাজ কৰে সেইটো কাৰণে উঠি পেলাই কানিয়া জৰিছে কিন্তু নাই দেখাই থাকিম দেই পেহীহঁতৰ লগত ফটো মাৰি আছে এতিয়া মই মাহীহঁত বা ভনীহঁতৰ লগত ফটো মাৰি আছোঁ এতিয়া বিয়া এনজয় কৰি আছোঁ আপোনালোকক দেখাই আছোঁ আৰু আপোনালোকে চাই থাকিব এইজনৰ কাষৰজন মামা বহুত দিনৰ মূৰত লগ পাইছোঁ এয়া মামাৰ লগতো ফটো উঠি ল'লোঁ আৰু অলপ ভিডিঅ' বনাই ল'লোঁ আৰু এইফালে এতিয়া খাব হৈ গৈছে এয়া পোৱালীকেইটাকো অলপ দেখাই দিছোঁ আৰু এতিয়া মই বহি লওঁ আৰু এতিয়া খানাটো খাই লওঁ আৰু দেই এয়া খানাটো দেখাই দিছোঁ দাল আৰু মাছৰ চব্জি আৰু এইফালে গুটি আলু ভাজি আৰু চব্জি আনি আছে তাৰপিছতে এইফালে দাদাহঁতে বনাই আছে সকলোকে দেখাই দিছোঁ অলপ এয়া ধুনীয়াকৈ এইফালে মাছ মাংস গোটাই আৰু ধুনীয়াকৈ দেখাই দিছোঁ আৰু এইফালে সকলোৱে এনজয় কৰি আছে চব্জি লগাই দে গোটেইবোৰ ফটো মাৰিবলৈ ৰখি থাকে পুৰা একদম মাৰা এতিয়া ক'লৈ চাওঁ চাওঁ আৰু ইয়াৰ নাম আৰু সেইটো এয়া বিয়া ৰিচেপশ্যনৰ দিনটো আজি ভালে ভালে হৈ গ'ল আৰু এইজনী মোৰ সৰু মাহী পুৰা একদম বহুত দিনৰ মূৰত লগ পাইছে কাৰণে সাৱটি ধৰি আছে আৰু এইফালে এতিয়া আমি বহি লওঁ আৰু এইটো সৰু মাহী হা আৰু এইগৰাকী আমাৰ ন বোৱাৰী মানে নতুন বৌ এজনী আৰু ডাঙৰ বৌ আৰু এয়া দাদাৰ বিয়া হৈ গ'ল আৰু এইফালে লাষ্টত আমি সকলোৱে হাঁহি ফূৰ্তি বিহু নাচি পানি এতিয়া সামৰণি মাৰিছোঁ আৰু এইফালে দেখালে আপোনালোকক ভিডিঅ'টো কেনে পালে জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ভিডিঅ'